আচ্ছা মোৰ আৰু এটা কথা মনত পৰিল আপোনাৰ দৰে চেম আৰু তাৰমানে আপোনাৰ লগত কিবা সম্পৰ্ক আছে নাছে মই নাজানো মোৰ ভোটেৰে থাকিব লাগে ঠিক তেনেকুৱা লাগিছে মনোভাৱ আপোনালোকৰ যিটো চিন্তাধাৰা একে লাগিছে আমি যে মোবাইলত পাই আছিলোঁ তাৰ বহুতো চেনেলত মানে ইণ্টাৰভিউ আছে নিৰক্ষৰ কবি বুলি তেখেতৰ নাম মই পাহৰিলোঁ হাবিল উদ্দিন আছে নিৰক্ষৰ কবি হাবিল উদ্দিন মনত পৰিছে মোৰ হাবিল উদ্দিনৰ লগত আপোনাৰ লগত কিবা সম্পৰ্ক আছে নেকি ফোন কৰোঁ তাৰমানে সি মোৰ ডাঙৰ দাদা ডাঙৰ দাদা নেকি সঁচা নে কথাটো একদম 100% মোৰ মিলিছে মানে মোৰ হেৰিৰ লগত ধাৰণাৰ লগত যেনে নিৰক্ষৰ কবি কিন্তু বহুত জনপ্ৰিয় তেখেত বহুত ভাল কবিতা লিখিছে আৰু তেখেত কথা ক'বলৈ ভয় নকৰে তাৰমানে যিটো সঁচা সেইটো কথা কয় ঠিক এইটো ক্ষেত্ৰত আপোনাকো মই দেখা পাইছোঁ তাৰমানে এইটো কথা মানে কি ব্লাড একেটা মানে আপোনালোকৰ আপুনি মানে দেশ প্ৰেমিক মানুহ বুলি ক'ব লাগিব দেশৰ কাৰণে নিজৰ জাতিৰ কাৰণে হয়নে মই এটা গীত লিখিছোঁ হিন্দী গীত এতিয়া তাৰমানে মই কি হ'ল মোৰ লেখা পঢ়া নাই হা মোৰ মনত নাথাকে তাৰমানে লেখা পঢ়া নাই তাৰমানে মই গান যেতিয়া এটা লেখা ষ্টাৰ্ট কৰোঁ তাৰমানে ষ্টাৰ্ট কৰাৰ পিছত আপোনাৰ কি হয় আমি যেতিয়া গান ৰেকৰ্ডিং কৰা শেষ হৈ যায় বাছ সেইটো মই তাৰমানে পাহৰি যাওঁ তাৰমানে নকওঁ আৰু কেতিয়া চৰ্চা নকৰোঁ এইটো মোৰ তাৰমানে বেয়া অভ্যাস ইমান আৰু নতুন লিখিব লাগে না মই কিন্তু পাৰিম এদিন শুনিব লাগিব মোৰ এইটো আপুনি এটা এই যে আমাৰ যিটো ভাৰতৰ প্ৰধানমন্ত্ৰী না নৰেন্দ্ৰ মোদী তাৰ নেতৃত্বত এই যে যিটো আপোনাৰ 26 জানুৱাৰী নে 15 আগষ্ট গ'ল নেকি 26 জানুৱাৰীত তাৰমানে সকলো স্কুলত গীত তাৰমানে আপোনাৰ পতাকা উঠাবলৈ দিছিলে তেতিয়া ঘৰ ঘৰ মই এটা গীত লিখিছোঁ হৰ ঘৰ মে হোগা তিৰংগা सबसे आगे होगा मेरा इंडिया हिंदी का मैंने लिखा है अगर आप लोगों का अगर यकीन ना हो तो मेरे चैनल में जाइए मेरे कम से कम 10 हिंदी गाना भी होगा मैंने खुद लिखा है वाह 10 होगा एसामीज 2 है और बांग्ला का तो हिसाब नहीं है মই এনেকুৱা মানুহ এজনক লগ পাইছোঁ এনেকুৱা ব্যক্তি এজনক লগ পাইছোঁ একচুৱেলি বহুত টেলেণ্টেড হয় তেখেতৰ মনৰ ভিতৰত বহুত কথা আছে ইমান কথা মানে কি অলপ সময়ৰ ভিতৰত শেষ কৰিব পৰা নাযায় মই লাষ্টত আপোনাক এটা কথা সুধিম যে আপোনাৰ আমাৰ অসমত আমাৰ বহুত ছিংগাৰ আছে যে আপুনি একচুৱেলি মোৰ কথা কৈছোঁ মোৰ ফেভাৰিট ছিংগাৰ হৈছে জুবিন দা মই জুবিন দাক বহুত ভাল পাওঁ তেনেকুৱা আপোনাৰ ফেভাৰিট কোন হয় অসমৰ ছিংগাৰ অসমৰ ছিংগাৰৰ কথা ক'লে আৰু বেলেগ নাহে আছিল ভূপেন হাজৰিকা আছিল আমাৰ মাজৰ পৰা গুচি গ'ল এতিয়া জুবিন একদম বেষ্ট মোৰো ভাল জুবিনৰ কিবা এটা ডায়লগ আপুনি ক'ব পাৰিব নেকি ডায়লগটো ক'ব নোৱাৰিম তাৰমানে চেষ্টা কৰিলে পাৰিম যিহেতু মই গান গাব পাৰিম হুবহু ক'ব নালাগে আপুনি জুবিনৰ কথা কিবা মনত আছে নেকি আপোনাৰ মই ঘেণ্টাও খেতিৰ কৰোঁ হয় না নহয় আৰু মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই মই কাঞ্চন কথা হ'ল কি তাৰ মোৰ চব ভাল পাওঁ এটা বস্তু বেয়া পাওঁ আপোনাৰ কি বেয়া পায় সেইটো মই যিহেতু চাউণ্ডৰ কাম কৰোঁ মোৰ মিনিমাম আপোনালোকৰ আশীৰ্বাদত মিনিমাম 20 লাখ টকাৰ চাউণ্ড চিষ্টেম আছে কি কয় মোৰ কিন্তু মই গৰ্বৰে ক'ব পাৰোঁ মোৰ কলকাছিয়াত যে জুবিন গাৰ্গ আহিছিলে মোৰ মাইকেৰে গান কোৱা নাই কিন্তু ফাৰ্ষ্ট ষ্টাৰ্টিঙত আহি মোৰ মাইকেৰে কথা পাতিছে মই আহিছোঁ মোৰ সেইটোতো গৌৰৱৰ কথা কিন্তু মোৰ এটা বস্তু তাৰ যে বেয়া লাগে ক'লো সেইটো কি বেয়া লাগে সেই কেতিয়াবা না স্পিকাৰবিলাক ঢেল মাৰি দিয়ে এনেকৈ তাৰমানে সেইটো স্পিকাৰ যিটো ঢেল মাৰি দিছিলে মোৰ আইডিয়া মই চাউণ্ডৰ কাম কৰোঁ মই বস্তুৰ দাম জানো